মই ভাবিয়ে পোৱা নাছিলো যে সি আমাৰ কিনি আহি পাব সি কিনকে আহি পালা মই সেইটো ভাবিয়ে মোৰ মাথা গৰম হৈছিল কি ক'লি ৰাং বিশেষ মানুহ আৰু মানুহটোৰ নাম হ'ল চিকে মানে আমাৰ গ্ৰীণ কা এতিয়া আমি গ্ৰীণ কা লগ কৰিব যাব লাগিলি মানে সি অলপ মানুহটো বেলেগ মই জংঘলত অহাৰ মেইন কাৰণটো হৈছে মই ঘৰৰ ভিতৰত মোবাইল টিপি থকাৰ কাৰণে মায়ে মোক চিকিনি লৈ খেলিছে আৰু ৰাইজ আপোনালোকে নাভাবো যে সি বিশেষ ব্যক্তি হোৱাৰ কাৰণ সি পানীত থাপবা নোৱাৰে মাটিত থাপবা নোৱাৰে গাছত থাপবা নোৱাৰে আদি জাগাত থাপবা নোৱাৰে বুলি সি বিশেষ ব্যক্তি হোৱাৰ কাৰণ হ'ল গাইজ সি মানে সৰুৰ পৰা ঘৰৰ ভিতৰতে ঘুমাই থাকি আৰু ইদিকে মই গাছৰ ওপৰত মাটিৰ ওপৰত পানীৰ ওপৰত আদি জেগাত থকা মানুহ আৰু ইটা দেখা পাব আপোনালোকে সেই ঘৰৰ ভিতৰত ঘুমাই থকা তোৰ কিনো অৱস্থা হৈ আৰু আজি আমি আছো কেনকেনিয়া জংঘলৰ মাজত ইয়াতে সাধাৰণতে হাতী ঘৰিয়াল আৰু সিংহ পোৱা যায় আৰু মাজে মাজে কেইটামান কিন্তু আচৰিত কথা যে আজি মই ইয়াতে দুটামান বনৰীয়া ছাগলীও দেখা পাইছো অৱশেষত মায়ে মোক আজি উলিয়াই দিলা ঘৰৰ পৰা আৰু কিমান দিন থাকিম ঘৰতে সোমাই কিবাকে আজি মই আহিছো মোৰ বন্ধু ভালুকক লগ কৰবা মই নাজানো এই জংঘলত থাকবা পাৰিম নে নোৱাৰিম কিন্তু মোৰ বিশ্বাস আছে মই পাৰিম থাকবা কিয় নোৱাৰিম ঘৰত পাওঁ যেতিয়া জংঘলতো পাৰিম কাৰণ মোৰ লগত থাকো মোৰ বন্ধু ভালুক কি নেটৱৰ্কো নাই চেল টেপ মই বেল্টিলো মই খতম মই কেনেকে লগ পাম এতিয়া মোৰ বন্ধু ভালুকক ফোনত নেটৱৰ্কো নাই কেনেকে ফোন কৰিম কৰপে কৰিম এই গাছৰ ওপৰত উঠি আটা পাৰি পাতিম কি কোৱা নাই ৰামদালি আমদালি এইটোৱে খাই আজি মই সাৰ্ভাইভ কৰিব লাগিব কাৰণ এই জংঘলত আজি খাবার লাগি একো নাই কি হট কি টেস্টি মানে আপোনালোকে জানি আচৰিত হ'ব যে আমদালিৰ ইমান হট আছে কাৰণ মই যাই আছো এতিয়া মোৰ লগ কৰবা জিকে Baluk! Baluk! Yeah. Right! মই গম পাইছো ইতিমধ্যে জিকে আমাৰ ওচৰত হাজিৰ হ'ব কাৰণ মই গম পোৱা কাৰণ হ'ল তাৰ মাত্ৰ মই আতনিকে চিনি পাওঁ আৰু আতনিকে চিনি পোৱা কাৰণ হ'ল সি মোৰ লগত সৰুৰ পৰা বিচিনাত মুটাৰ পৰা লগ আছিল এতিয়া মই তাৰ সন্ধানত যাই আছো আপোনালোকে নিশ্চয় আচৰিত হৈছি ইউনো গাছৰ ভাবাই নে যদি ঘৰৰ পৰা ওলা নাছিল সৰুৰ পৰা কিন্তু মোৰ গাছৰ উদ্ধাৰ অভ্যাস আছে কেনেকে জানানে যেতিয়া সৰুতে মায়ে মোক কুৱাব লাগি চিকিনি লৈ খেলি ফুৰিছিল তেতিয়া মই ঘৰৰ খুঁটাত উঠিছিলো আৰু তেতিয়াৰ পৰা মোৰ গাছত উঠাৰ অভ্যাস হৈ গৈছে এই টেংটেংগীয়া ৰ'দত খবা ক'ত মৰি আছে এই জংঘলৰ মাজত মই তাক আজি বিচাৰি পাম নে ইফালে মোৰ লাহে লাহে ভয় লাগব আৰম্ভ কৰিছে
কি গেলে এডাল এনেকে দাৰু ফোৱাটো কোন আছিল তই আছিল নেকি মই চক খুৱে মাৰা গলা হোৰা কোনো কথা নাই গাইস এতিয়া আমি আৰম্ভ কৰিম জংগল সফৰ মই জংগলৰ মাজত যেতিয়া ভালুকৰ কাৰণে ৰখি আছিলোঁ মোৰ বহুত ভয় লাগি গৈছিল কিন্তু মই ভালুকক লগ পোৱাৰ পিছতো মোৰ ভয় লগা বুলি দেখা নাই কাৰণ মই যদি তাক ভয় লগা বুলি কওঁ তেতিয়াহ'লে তাৰো ভয় লাগিল হয় মই ভাবিয়ে পোৱা নাছিলোঁ যে কি আমাৰ কিনি আহি পাব কি কিনকে আহি পালা মই সেইটো ভাবিয়ে মোৰ মাথা গৰম হৈছিল মাৰ চুটিয়া পাপাৰ বালে নো হেইটা কোন আহি গলে হেতিকা মই বছৰ যাওঁ ৰ বস তই মোৰ আজিও ভংগ কৰিলি বস আজি বহুত ডাঙৰ কাম ভংগ কৰিছো তোৰ কিহৰ ইমান বাকী নহয় কাম ওলাল হে বস আমাৰ জংগল কোমাইছি কোন আইছি মোৰ জংগলত ভাবছিলি কি জংগলত থাকি শান্তি পাম কিন্তু জংগলতো সেই অৱস্থা ইতিমধ্যে আমি গতি কৰিছোঁ গভীৰ অৰণ্যৰ মাজলৈকে য'ত আছে বাঘ ভালুক হাতী সিংহ বুঢ়া সাপকে আদি কৰি বিভিন্ন জন্তু য'ত আমি ছাৰ্ভাইভ কৰিব লাগিব 4টাকে দিন গতিকে আপোনালোকে চাই থাকিব আমি কিদৰে ছাৰ্ভাইভ কৰোঁ এই বিভিন্ন জন্তু জানোৱাৰৰ লগত